গাইজ কথাটো মানে এনেকুৱা ধৰণৰ, আমাৰ মানে গাঁৱৰ বৰ্তা ঘৰলৈ শংকৰপুঠি এভাগ আহিলে, তাকে বোলো আপোনালোকক দেখাওঁ, ভিডিঅ'টো বনাই দিওঁ বুলি ভাবিলোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পায় আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু গুৰুজনাৰ নামত লাইক এটা কৰি থৈ যাব। এতিয়া গাঁৱৰ মানুহে আদৰিছে, এয়া গামোচা পাৰি দিছে, চেলেং পাৰি দিছে, তাৰ ওপৰেদি গৈছে, দেখিছেনে গাইজ আহি আছে। আদৰিবলৈ গৈছিলোঁ আমি ৰাস্তাৰ মুখত, এতিয়া এয়া পাই গ'লোহি ঘৰতো এয়া আদৰা নিয়ম কৰিছে অলপ, চাই থাকক ভিডিঅ'টো আপোনালোকে। দুদিনীয়া পাতিছে, ৰাতিপুৱা যাবগৈ। যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব আৰু দেই। এয়া চেলেং পাৰি দিছে, দেখিছে নহয়, এতিয়া আসন গ্ৰহণ কৰিব গৈ আছে। বলক আপোনালোকে দেখাই থাকিম আকৌ। এয়া দেখিছে নহয়, গ্ৰহণ কৰিছে আসন।